নমস্কাৰ হয় নমস্কাৰ খ্যাতিৰাজ হয় খ্যাতিৰাজ হয় তোমাক আজি এটা কথা সুধো হয় এই ধৰা তোমাৰ কিতাপ পঢ়িবলৈ মন বহা নাই কিতাপত মনোযোগ দিব পৰা নাই তেতিয়া তুমি কিতাপ পঢ়িবলৈ মনোযোগ দিবলৈ হলে কি কৰি ল'বা 5 বাৰ ওম কৰি ল'ব লাগে 5 বাৰ ওম কৰি ল'ব লাগে হয় সেই 5 বাৰ কৰ পৰা কৰিব লাগে পেটৰ পৰা বুকুৰ পৰা ডিঙিৰ পৰা মুখৰ পৰা মূৰৰ পৰা 5 বাৰ ওম কৰি ল'ব লাগে হয় ওম ধ্বনি কৰাৰ পাছত আমি আকৌ কি কৰি ল'ব লাগে ন অকল ওম কৰিলে হৈ যাব নে আৰু কিবা কৰিব লাগে এনেকৈ কৰি চকুইৰে এনেকৈ মুতি লাহেকৈ মাতি মেলি আকৌ এনেকৈ কৰি এনেকৈ মেলি দিব লাগে খুব সুন্দৰ হাত দুইখন মালিচ কৰি লাহেকৈ চকুৰ ওপৰত হাত বুলাব লাগে হয় নাই হয় তাৰ পাছত কি কৰিব লাগে তাৰ পাছত সৰস্বতী বন্দনা গাব লাগে সৰস্বতী বন্দনাটো তুমি জানা নেকি সৰস্বতী বন্দনাটো জানো গাই শুনোৱাচোন প্ৰণামো বিনা পানী সংগীত দায়িনী ভৱ দুখ হাৰিণী সৰস্বতী সৰস্বতী প্ৰণামো বিনা পানী সংগীত দায়িনী ভৱ দুখ হাৰিণী সৰস্বতী সৰস্বতী শাৰদ হতদল বাখিনী সুনীল উৎপল ধাৰিণী ভগৱতী ভাৰতী আই দেৱী বিদ্যা দায়িনী দায়িনী প্ৰণামো বিনা পানী সংগীত দায়িনী ভৱ দুখ হাৰিণী সৰস্বতী সৰস্বতী বাহ খুব সুন্দৰ আমি সৰস্বতী বন্দনা কৰিলে ওম ধ্বনি কৰি সৰস্বতী বন্দনা কৰিলে আমাৰ মনোযোগটো আহি যাব হয় নাই হয় আমি বাৰু পঢ়াৰ মনোযোগৰ বিষয়ে জানিলোঁ এতিয়া কোৱাচোন আমি খাদ্য মানে আহাৰ খোৱাৰ আগত কি কৰি ল'ব লাগে হাতকেইখন বঢ়িয়াকৈ ধুই ভোজন মন্ত্ৰটো গাই ভাত খাব লাগে যিকোনো খানা খাব লাগে হয় নাই ভোজন মন্ত্ৰটো কেনেকৈ মাতি শুনাই দিয়াচোন প্ৰভু তোমাৰ কৰোণা অপাৰ অন্নহীন যোগোৱা আহাৰ তোমাৰ সন্তান আমি তুলসী কিবা পাওঁ সকলো সুখৰ বাবে তোমাক গুণ গাওঁ বাহ খুব সুন্দৰ আজি আমাৰ খ্যাতিৰাজে আমাক শুনোৱালে পঢ়াত মনোযোগ দিবলৈ প্ৰথমে কি কৰি ল'ব লাগে এফালে চোৱা আৰু খোৱাৰ আগত কি কৰি ল'ব লাগে খ্যাতিৰাজ তোমাক বহুত বহুত ধন্যবাদ অন্য এটা ভিডিঅ'ত তোমাক পুনৰ লগ পাম হয় আজিলৈ বাই বাই ধন্যবাদ